ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকৰ এক্সাৰসাইজ 1 ৰ 11 নম্বৰ কুৱেশ্যনত তোমালোকে দেখিবলৈ পাইছা কৈছে যে ৰাইট দ্য এক্সপান্ডেড ফৰ্ম অফ দ্য ফলোইং A B C D E পাঁচটা দিয়া হৈছে এক্সপান্ডেড ফৰ্মত লিখিব লাগে কেনেকৈ লিখিব লাগে ইয়াতে তোমালোকে ভালদৰে বুজিব পাৰিবা চাই লোৱা কুৱেশ্যন নম্বৰ 11 লিখিলো কুৱেশ্যন নম্বৰ 11 তাৰপিছত আমি লিখিলো এনসাৰ ঠিক আছে এইটো চোৱা এইটো কি আছে এইটোত আছে 7 9 2 4 5 6 এইটো হৈছে এইটো তাৰপিছত বি টো চোৱা বি টো কি আছে আমি এক্সপান্ডেড ফৰ্মত কেনেকৈ লিখিম তোমালোক দেখুৱাম তাৰ আগতে আমি লিখি লৈছো 8000 670 তাৰপিছতে সি টো চোৱা সি টোত আছে 4279 তাৰপিছত ডি টোত আছে 5690 আৰু ই টোত আছে 900700 বহুত সহজ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুত সহজতে বুজিব পাৰিবা কি কৰিবলৈ কৈছে এক্সপান্ডেড ফৰ্মত লিখিবলৈ কৈছে অৰ্থাৎ তোমালোকে অসমীয়াত কলে বুজি পাবা বেছিকে বিস্তৃত ৰূপত লিখা বা বিস্তাৰ ৰূপত লিখা ঠিক আছে ক্লাস 5 লে তোমালোকে পাইছিলা বিস্তৃত ৰূপত লিখা বুলি গতিকে কেনেকৈ কৰিব লাগে চোৱা প্ৰথমতে ইয়াত চোৱা 7 আছে 7 টো লিখা 7 টো লিখি পেলাই 7 ৰ পিছত কেটা ডিজিট আছে চোৱা 1 2 3 4 5 গতিকে 5টা শূন্য দি দিয়া কথা ইমানে তাৰপিছত যোগ চিন দিয়া তাৰপিছত ইয়াত 9 ত চোৱা 9 7 ৰ পিছত কি আছে 9 9 ৰ পিছত কেটা ডিজিট আছে চোৱা 1 2 3 4 গতিকে 4টা শূন্য এটা শূন্য কমাই গলে হল তাৰপিছত প্লাস চিন দিব লাগে আকৌ 9 ৰ পিছত কি আছে 2 আছে গতিকে 2 ৰ পিছত কেটা ডিজিট আছে চোৱা 1 2 3 তিনটা শূন্য দিয়া 2 ৰ পিছত কি আছে 4 4 ৰ পিছত কেটা ডিজিট আছে 4 ৰ পিছত দুটা ডিজিট আছে সেইকাৰণে সৰি ইয়াত আমি 2 পিছত আমি তিনটা শূন্য দিলো তাৰপিছত এতিয়া আমি ইয়াত প্লাস লিখিম তাৰপিছত 4 লিখিম হা 4 ৰ পিছত কেটা ডিজিট আছে দুটা শূন্য দিয়া প্লাস কি আছে 5 5 ৰ পিছত কেটা ডিজিট এটা ডিজিট তাৰপিছত 6 আহিলে 6 ৰ পিছত তো কোনো ডিজিট নাই গতিকে 6 আহিলে ইমানে আকৌ ভালদৰে বুজিলোৱা ইয়াত প্ৰথমতে কি আছে 8 আছে 8 ৰ পিছত কেটা ডিজিট আছে হিসাব কৰা 1 2 3 4 5 6 গতিকে 6টা শূন্য দিয়া 2 3 4 5 6 তাৰপিছত প্লাস চিন দিয়া তাৰ শূন্যটো চোৱা শূন্যৰ পিছত কেটা ডিজিট আছে শূন্য থাকিলে শূন্য লিখিলেই হ'ব আকৌ শূন্য লিখা শূন্য আকৌ শূন্য লিখা শূন্য মানে শূন্যৰ পিছত যিমানটা ডিজিটে নাথাকক কিয় শূন্য শূন্য হ'ব ঠিক আছে গতিকে এটা চোৱা 6 চোৱা 6 টোৰ পিছত কেটা ডিজিট আছে 6 ৰ পিছত দুটা ডিজিট দুটা শূন্য দিয়া প্লাস 7 ৰ পিছত কেটা ডিজিট আছে 7 ৰ পিছত 7 ৰ পিছত এটা ডিজিট গতিকে এটা শূন্য দিয়া তাৰপিছত প্লাস শূন্য ঠিক আছে এনেকৈ লিখিব লাগে এতিয়া ইয়াত চোৱা 4 টো আছে 4 ৰ পিছত কেটা ডিজিট 1 2 3 তিনটা গতিকে তিনটা শূন্য দিলেই হল প্লাস 2 ৰ পিছত কেটা ডিজিট দুটা শূন্য দিলো তাৰপিছত 2 ৰ পিছত কি হলে 7 ৰ পিছত কেটা ডিজিট এটা 0 দিলো তাৰপিছত 9 ৰ পিছত কিবা ডিজিট আছে নে নাই সেইকাৰণে নাই একেদৰে 5 ৰ পিছত কেটা ডিজিট তিনটা 1 2 3 তাৰপিছত 6 ৰ পিছত কেটা ডিজিট দুটা তাৰপিছত 9 ৰ পিছত কেটা ডিজিট এটা তাৰপিছত শূন্যৰ পিছত কোনো ডিজিট নাই এইকাৰণে এটা শূন্য বা ডিজিট শূন্যৰ পিছত কোনো ডিজিট থাকিলেও শূন্য দিব পাৰা যেনেকৈ ইয়াত আমি দিছো হা তাৰপিছত এইটো 9 ৰ পিছত কেটা ডিজিট 1 2 3 4 5 6 7টা গতিকে 7টা শূন্য দিয়া 3 4 5 6 7 তাৰপিছত কি আহিলে শূন্য আহিলে শূন্য থাকিলে শূন্যৰ পিছত যিমানটা ডিজিট আছে নিলিখিলেও হ'ব শূন্য লিখিলেও হ'ব আকৌ দুটা শূন্য আৰু তিনটা শূন্য তাৰপিছত 7 আহিলে 7ৰ পিছত কেটা ডিজিট আছে তিনটা 1 2 3 তাৰপিছত শূন্য আহিলে শূন্য প্লাস শূন্য এটা দিলে হ'ব বা তিনটা দিলে একো কথা নাই হ'ব এনে